Hey guys, আকৌ এটা নতুন ব্লগলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। গতিকে আপোনালোক সকলো ভালে আছে নিশ্চয়। মোৰো খুব ভাল। আজি যেহেতু জন্মাষ্টমী, গতিকে ভাবিছোঁ অলপমান জন্মাষ্টমীৰ মানে প্ৰসাদ চখাদ দিওঁ বুলি। ঘৰত বাৰু মায়ে সেইবোৰ কৰিছে, তথাপিও ঘৰত মানে মিছ কৰি আছোঁ ঘৰৰ কথা। গতিকে ভাবিলোঁ কি ইয়াতে অলপমান কৰোঁ বুলি। আপোনালোকক দেখাই থাকিম বাৰু কি কি কৰোঁ মই জন্মাষ্টমী উপলক্ষে। গতিকে ব্লগটো চাই থাকিব আপোনালোকে শেষলৈ। বুট ভিজালোঁ ৰাতিপুৱাই আৰু আছে বাৰু আয়োজন খিচাৰি পায়স অলপ বনাম বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ কেইজনমানো আহিব, গতিকে চাই থাকিব আৰু ব্লগটো। তো গাইজ এতিয়া আবেলিৰ 6টাই বাজিলে, গতিকে অলপমান চাহ খাই লওঁ। চাহ খাই পেলাই বাহিৰত যাওঁ অলপমান। আজি যিহেতু কিবা কিবি আনিব লাগিব অলপমান পূজাৰ কাৰণে, গতিকে সেয়াই আৰু চাই থাকিব ব্লগটো। তাকে এয়া মই ৰেডি হ'লোঁ যাবৰ কাৰণে মাৰ্কেটলৈ। গতিকে আপোনালোককো লৈ যাম বাৰু মাৰ্কেটলৈ। তাতে বাৰু ক'ত কি কিনো কি নকৰোঁ আপোনালোকক দেখাম যদি মাৰ্কেটত বেছি ভিৰ নাথাকে। সেয়ে আৰু তাকে চাই থাকিব ব্লগটো, আগলৈ কণ্টিনিউ কৰিব প্লিজ। এয়া গৈ আছোঁ আৰু ৰাস্তাত এয়া মাৰ্কেটলৈ। কি কি কিনো দেখাম বাৰু আপোনালোককো, ইমান ভিৰ নাই বাৰু। এইখনেই মাৰ্কেট। ইয়াতে আমি চব্জি তব্জিবোৰ কিনো। ইয়াতে আচলতে সকলো ধৰণৰ চব্জিয়েই পায়, ছিজন বুলি কোনো কথা নাই। কিন্তু অবভিয়াছলি নেমুটো আমাৰ তাৰে নিচিনা নহয়, কিবা গোল গোল ভাল নালাগে। আমাৰ তাৰে অসমৰ নেমু খুব মিছ কৰোঁ। এয়া বজাৰ কৰি আহি থাকোঁতে ৰাস্তাত এখন পেণ্ডেল দেখা পালোঁ। জন্মাষ্টমী উপলক্ষে তেওঁলোকে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, গতিকে মই ৰৈ থাকিব নোৱাৰিলোঁ। ময়ো অলপমান আগুৱাই গ'লোঁ, পেণ্ডেলখন অলপমান চালোঁ কেনেকৈনো তেখেতলোকে সজাইছে তাকে। গতিকে আপোনালোককো দেখাবৰ বাবে অলপমান ক্লিপটো লৈ থ'লোঁ। আমাৰ অসমতো ঠিক এনেধৰণেই উদযাপন কৰে। অসমত বাৰু নামঘৰত কৰে, এওঁলোকে এনেকৈ পেণ্ডেল আকাৰ দিছে। ৰাতি চাগে কিবা ফাংচনো হ'ব। খুব ভাল লাগিছে, খুব ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি। এয়া বাহিৰৰ পৰা আহি মই ৰোৱা তুলসীডালৰ সন্মুখত এগছি চাকি জ্বলাই দিলোঁ জন্মাষ্টমী বুলি। আৰু মাহ প্ৰসাদৰো অলপমান যোগাৰ কৰিছোঁ। এয়া যদিও ঘৰত নাই, তথাপিও যিমানখিনি পাৰিছোঁ নিজে সিমানখিনি যোগাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু এইবোৰ একোটা আমাৰ সংস্কৃতি, এইবোৰ যদি আমিয়ে বজাই নাৰাখোঁ কোনেনো বজাই ৰাখিব, নহয়নে বাৰু? সেয়েহে মোৰো এক সৰু প্ৰচেষ্টা ইয়াক বজাই